নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই গৈ আছোঁ বেলতলা মেট্ৰিক্স চিনেমা হলত। তো তাত আজি আছে প্ৰতিশ্ৰুতি অসমীয়া ফিল্মখনৰ প্ৰিমিয়াৰ চ' মই গৈ আছোঁ তালৈকে, আৰু মোৰ সৈতে এজন বন্ধু এজনো যাব, আৰু বন্ধুজনৰ লগত মই একেলগে সেই চিনেমা হলটোলৈ গুচি যাম। চ' লেটছ গ'। ফাইনেলি মই বন্ধুজনৰ ঘৰৰ ওচৰত আহি পালোঁ। তো এতিয়ালৈকে বন্ধুজন আহি পোৱা নাই, 2 মিনিটমান হৈ গ'ল প্ৰায়। তো ৰখি আছোঁ এতিয়ালৈকে, ফোনটো কৰাৰ পিছত কয় তেওঁ আহি আছে, 2 মিনিট হৈ গ'ল প্ৰায়, এতিয়ালৈকে আহি পোৱা নাই। তো তেখেত আহি পালে আমি বেলতলা মেট্ৰিক্স চিনেমা হললৈ যাম। তাত আমি অসমীয়া প্ৰতিশ্ৰুতি ফিল্মখনৰ প্ৰিমিয়াৰ শ্ব' উপভোগ কৰিম। ফাইনেলি মোৰ বন্ধুজন আহি গ'ল, কিন্তু এতিয়া বৰ্তমান তেওঁ কেপি খোৱাত ব্যস্ত। হেলমেটটো থৈ আৰু কেপি খাই আছে। এতিয়া তেওঁ গাড়ী ষ্টাৰ্ট কৰিব, তাৰপিছত তেওঁৰ পিছপিনে মই উঠিম আৰু আমি গমন কৰিম। এতিয়া তো ভালেই লাগিছে আজি মোৰ ফ্ৰেণ্ডৰ ষ্টাইলটো, চুলিখিনি ইমান ধুনীয়া ষ্টাইল, চাৰ্টৰ লগত একদম পূৰা মিলি গৈছে। তো একেলগে যাম এতিয়া। ফাইনেলি বেলতলাৰ মেট্ৰিক্স চিনেমা হল পাই গ'লোঁ, আৰু এয়া হৈছে মোৰ বন্ধুজন, আৰু বন্ধুজনৰ সৈতে একেলগে আহিলোঁ। আৰু এইখন হ'ল মোৰ গাড়ী, ইয়াতে পাৰ্ক কৰিলোঁ। পাৰ্ক কৰাৰ পিছত আমি এতিয়া চিধাই যামগৈ সন্মুখলৈ। বলক আমি এতিয়া গৈ আছোঁ। তাৰপিছত আমি দুজনে চিৰিৰে গৈ আমি হলটো পাই গ'লোঁ, 1 নম্বৰ হলটো। তাত অৱশ্যে 2টা হল আছে, 1 নম্বৰ আৰু 2 নম্বৰ হল। চ' 2 নম্বৰ হলত হিন্দী ফিল্ম এখন লাগি আছে, আৰু 1 নম্বৰ হলত আমাৰ প্ৰিমিয়াৰ শ্ব'টো আৰম্ভ হ'ব। আৰু এইখন হৈছে পোষ্টাৰ দুখন, আৰু এইখন প্ৰতিশ্ৰুতিৰ পোষ্টাৰ, আৰু আজি এইখনেই চলিব 1 নম্বৰ হলত। আৰু এতিয়ালৈকে ফিল্মখন চলা নাই, আৰু প্ৰায় আধা ঘণ্টামান বাকী আছে। এইখিনি হ'ল গেষ্ট, প্ৰডাকশ্যনৰ তৰফৰ পৰা ইনভাইট কৰা হৈছে। চ' তাৰ ভিতৰত মই এজন অন্যতম। মোৰ লগত এজন বন্ধু আহিছে, আৰু এজন বন্ধু আহিবলৈ বাকী আছে। তেওঁ মোক এতিয়া ফোন কৰি আছে, অতি সোনকালে তেওঁ আহি পাব। চ' মিডিয়াৰ পাৰ্টনাৰবোৰো ইয়াতে আহি পাইছে, আৰু 15 মিনিটমানৰ পিছতে এই ফিল্মখন আৰম্ভ হ'ব। এতিয়া বৰ্তমান মই হলৰ ভিতৰত গৈ আছোঁ। চ' উঠি গৈ আছোঁ। এয়া হৈছে হলৰ ভিতৰখন। ফিল্মখন আৰম্ভ হোৱাই নাই এতিয়ালৈকে, আৰু বহুত মানুহো আহিবলৈ বাকী আছে। আপোনালোকে দেখি পাই আছে, খালী চকীবোৰ দেখি পাই আছে। 2-এজনে বহিছে হয়তো চাগে, আৰু তাৰ কাৰণে মই চিট বিচাৰি আছোঁ। ফাইনেলি চিনেমা হলৰ ভিতৰত আহি বহি গ'লোঁ, আৰু খন্তেক সময়ৰ পিছতে অসমীয়া ফিল্মখন আৰম্ভ হ'ব, আৰু নাম হৈছে প্ৰতিশ্ৰুতি। চ' উপভোগ কৰিম মই আৰু মোৰ বন্ধুজনে একেলগে মিলি। তাৰপিছত আমি আপোনালোকক জনাম যে ফিল্মখন কেনে হৈছে। চ' 2 ঘণ্টাৰ পিছতহে আমি ইয়াৰ ৰিজাল্টটো আমি গম পাম। চ' আকৌ লগ পাম, চাই থাকক ব্লগটো। চ' মই আপোনালোকক কথা দিছিলোঁ যে ফিল্মখন চোৱাৰ পিছত মই মোৰ মন্তব্য আগবঢ়াম, কিন্তু কথাটো হ'ল চিনেমাখন খুবেই ভাল লাগিল। এখন পাৰিবাৰিক কথাছবি, সকলোৱে মিলি ফেমিলিৰ সৈতে বহি একেলগে চাব পৰা বিধৰ কথাছবি, এখন উন্নতমানৰ কথাছবি বুলি ক'ব পাৰি। কিয়নো চিনেমাট'গ্ৰাফী, এডিটিং, DI আৰু একশ্যন যথেষ্ট সুন্দৰ হৈছে ফিল্মখন। মোৰ বোধেৰে ফিল্মখন ৰাইজে চাই যথেষ্ট ভাল পাব। চ' আপোনালোকে ফিল্মখন চাই কমেণ্ট কৰি মোক জনাব কেনে পালে ফিল্মখন চাই। চ' আকৌ লগ পাম নতুন এটা টপিক লৈ। ধন্যবাদ।